বহু প্ৰত্যক্ষাৰ অন্তত ইতিহাস থিয়েটাৰৰ লক্ষ্মী গীতটি আজি মা ষ্টুডিঅ'ত মুক্তি পালে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাই গীতটি গাইছে। গীতটিৰ কথা সংগীত পৰিচালনা জনপ্ৰিয় সংগীত পৰিচালক অজয় ফুকনৰ। লক্ষ্মী গীতটি অতি জনপ্ৰিয় হ'ব বুলি ধাৰণা কৰিছে ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য আৰু সংগীত পৰিচালক অজয় ফুকনে। মুকলি কৰা হ'ল সেই গানটো নাটকখনৰ এটা ৰোমান্টিক গান আৰু সেই গানটো কথা আৰু সুৰ অজয় ফুকনৰ আৰু কণ্ঠদান কৰিছে বাবুৱে। গানটো খুব জনপ্ৰিয় হ'ব বুলি আশা কৰিছোঁ, বিশেষকৈ আজিৰ যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব পৰা এটা গান। আৰু লগতে ইতিহাস থিয়েটাৰৰ আন দুখন নাটক আছে, এখন চম্পকদাৰ দানৱ আৰু এখন ধ্ৰুৱজ্যোতি শৰ্মাৰ এই মোৰ এক গান। গতিকে সকলো মিলি সকলো ধৰণৰ উপাদান মিলি দৰ্শকক এটা সুস্থ মনোৰঞ্জন দিবৰ বাবে ইতিহাস থিয়েটাৰে চেষ্টা কৰিছে আৰু তাৰে প্ৰথম পদক্ষেপ আছিল এই গান বাবুৰ লক্ষ্মী। আৰু এইবাৰ অসমবাসী ৰাইজলৈ নতুন উপহাৰ ইতিহাস থিয়েটাৰৰ এটা বিশেষ গান, প্ৰমোচনেল ছং, আৰু কমপ্লিটলি নতুন ষ্টাইলত কৰা হৈছে। ভাইটি প্ৰণয় মিউজিক প্ৰডিউচ কৰিছে আৰু আমি অলপ বেলেগ ধৰণৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ এই নতুন গানটো আপোনালোকে ভাল পালে খুব ভাল লাগিব। তেজে ধোৱা মানুহ অভিজিৎ ভট্টাচাৰ্যৰ ইতিহাস থিয়েটাৰৰ এখন বেলেগ ধৰণৰ নাটক হ'ব, কমপ্লিটলি ষ্টাইলিছ এখন ধুনীয়া নাটক হ'ব আৰু ভাল পাব। আপোনালোকে আহক, ভ্ৰাম্যমাণ থিয়েটাৰৰ গীতসমূহ যেনেকৈ জনপ্ৰিয় হয়, নাটকো তেনেকৈ জনপ্ৰিয় হয়, আৰু ভ্ৰাম্যমাণ থিয়েটাৰক আপোনালোকে জীয়াই ৰাখিব। অসমবাসী ৰাইজে সদায় মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ, যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ। আৰু এই গানটো বিশেষকৈ নতুন প্ৰজন্মই খুব বেছি ভাল পাব, মানে নতুন প্ৰজন্মক ভাল পোৱা ষ্টাইলত আমি গানটো কৰিছোঁ। আৰু ফাৰ্ষ্ট টাইম অসমত এনেকুৱা ষ্টাইলত এনেকুৱা মিউজিক ট্ৰিটমেণ্টত গান হৈছে, আৰু ডেফিনেটলি সকলো শ্ৰোতা দৰ্শকে ভাল পাব। গীতটিত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা চম্পক শৰ্মা, জেফ্ৰি বক্সি আৰু অংকিতা শইকীয়াই। পৰিচালনা কৰিছে নৱপ্ৰজন্মৰ জনপ্ৰিয় পৰিচালক শচীনে। লক্ষ্মী গীতটিক সকলোৱে আঁকোৱালি লওক। দ্য আছাম এক্সপ্ৰেছৰ ফালৰ পৰাও অযুত শুভেচ্ছা যাচিলোঁ সমুখ কলা কুশলীলৈ। কেমেৰামেন ফাৰাজৰ সৈতে গুৱাহাটীৰ পৰা দিন, দ্য আছাম এক্সপ্ৰেছ।